হাই ফ্ৰেণ্ডছ, মোৰ নাম শ্ৰীপৰ্ণ বৰ্মন। আজি ভিডিঅ'টো বনাইছোঁ আমি লগৰ বন্ধু বান্ধৱীৰ সৈতে পাৰ্টি এটা কৰিম আৰু পাৰ্টিটো হৈছে নাম টেপেচিয়া। আমাৰ লগত স্বপ্না সিহঁতৰ ঘৰৰ ওচৰতে কৰিম আৰু ভিডিঅ'টো মই বেছিকৈ দীঘলকৈ বনা নাই, চটকৈ বনাইছোঁ। আপোনালোকে চাই থাকিব আৰু এই পাৰ্টি বিশেষকৈ মনোজ বড়ো আৰু অনান্দিতাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সিহঁতে পাৰ্টিটো বিশেষকৈ দিছে আৰু চাই দিব ভিডিঅ'টো আপোনালোকে একদম দিবাৰে চাহ খাই আছে। এবাৰ এইখিনি বস্তুখিনি যোগাৰ কৰিছোঁ। এইটো মাছ মাছ ঠিক আছে আৰু ব্ৰইলাৰটো দেখাইছোঁ। এইটো দেখাইছোঁ আৰু গাহৰি আছে আজি চাই দিব। ব্ৰইলাৰখিনি নিজে কাটিব লগা আছে, মাছখিনিও এইখিনি মাছ, এইটো ব্ৰইলাৰ আৰু নোকোলাব পাৰে। ব্ৰইলাৰ অলপ কিনিব লাগিব সোণাপুজাকৈ আৰু কিনি লৈ আহিমগৈ। এতিয়া এইটো মাছ বজাৰ ব্ৰইলাৰ বজাৰ আহি পাইছোঁ। এইটো ব্ৰইলাৰ আকৌ এটা লৈছোঁ, এইটো কাটি আছে আৰু এইটো গাহৰি বিশেষকৈ বেছিকৈ লোৱা নাই, কিছুমানে গাহৰি নাখায়। এইটো 3 কিলো লৈছোঁ মাত্ৰ গাহৰি কাটি আছে। মজা হ'ব আজি খানা। এতিয়া বজাৰ চজাৰ কৰি ঘৰলৈ যাম আৰু সোণাপুৰ গৈ বজাৰ চজাৰ কৰিলোঁ। ঘৰত সোমাই এতিয়া এয়া মনাকেইটা দেখিছে বজাৰ কৰা আৰু এতিয়া মই মনোজ বড়োক ল'ব গৈ আছোঁ। সোণাকুছিৰে লাগি আহি আছোঁ। দুজনে এতিয়া তাক লগ ধৰিকৈ দুজনে এতিয়া যাওঁগৈ। আগে বস্তু মনোজৰ ৰখি আছোঁ, এতিয়ালৈকে ওলাই অহা নাই। সিহঁতৰ ঘৰৰ ওচৰতে আছোঁ। এতিয়া যাম আৰু দুজনে লগ ধৰিকৈ। এতিয়া তাৰপিছত আহি পালোঁ। এতিয়া এয়া মনোজৰ লগত একেলগে আহিলোঁ, বহি আছে। এইটো স্বপ্না সিহঁতৰ ঘৰত আহি পালোঁ। এতিয়া পাহাৰৰ ফালে খাব যাম। এতিয়া ল'ব খানা খাম। এইয়া মোৰ পিছত এইটো ধুনীয়া আছে, ইয়াতে খাম আৰু আছে চুৰটো লৈ। ইয়াৰ নাম বিদ্যা থাপা এইটো আৰু তলত এইটো বুল্টিগুটি এইটো চাৰ আৰু পিছত আছে সৰুবচি আৰু চদবুখী আহি আছে। ইয়ালোকৰ অনন্দিতা বড়ো ছাৰলৈ তামান সাজিছে, কাম কৰিছে ছোৱালীজনী ভাল দেই। এইটো বিদ্যাৰ্থী পাঠিয়া হৈ আছে। মই দি আছোঁ কোদাল খানি চৰকাৰ বনাই আছোঁ তাৰে চাই থাকক। আমি য'ত পাৰ্টি খাব আহিছোঁ তাৰ ভিউটো দেখাই আছোঁ মই। তোৰ কাম কৰি দিছোঁ মই আকৌ আৰু এয়া প্ৰণৱে এতিয়া আমি চকাটো বনাই আছোঁ। এতিয়া চবকেইটা জোখ লৈ আছোঁ আমি, তাৰমানে অট'মেটিক চকাটো যিমানে চকাটো খুন্দি থাকোঁ সিমানে বহলি যাই থাকে। ইয়াৰ জোখ এয়া ইয়াত ফ্ৰাই কৰি আছে। ইয়াত চাওক দালি বনাব এতিয়া। এইটো গাহৰি মই বনাই আছোঁ এতিয়া। এইটো মনোজ চাই তাৰমানে এয়া মাংস পুৰিব আৰু ৰেডি। এইটো জিমি এয়া কি আছিলা ইউটিউবৰ নামটো? এইটো মাল দালি চা। এয়া এইটো বুল্টি গুটিৰ পৰা খুন্দনি দি আছে আমাৰ এইটো চন্দ্ৰমুখী আৰু এজনীয়ে ৰচুন চিলাই আছে আৰু এইটো বৰ্তমান গাহৰি ভাজি আছে। খালি পানে কি এইটো কি বনাইছে? এইটো কি মাছ হ'ব ন? এইটো দালি আৰু এইপানে গাহৰি পুৰিব। এইটো গাহৰি ফ্ৰাই হৈ আছে, ব্ৰইলাৰটো বাকী আছে আৰু আমাৰ মেইন ৰান্ধনীটো হ'ল প্ৰণৱে এতিয়া আৰু বাকী ৰান্ধনীবিলাক আহিব আছে আৰু এইবিলাক আমাৰ গাৰ্লছৰ পাৰ্টিবিলাক গাহৰি হ'ব আৰু বেছি টাইম নাই। দেখিছে গাহৰি, তাৰপিছত বিলাহী, তাৰপিছত তেজপাত এয়া হ'ব আৰু বেছি টাইম তামান টেষ্ট হ'ব। এইটো আৰু দালি এইয়া বনাই আছে মুচন চাহ। এইটো বিদ্যা থাপাই পুৰা গান শুনি আছে। দেখিছে এইটো আমাৰ বুল্টি গুটি এইটো চাহ আৰু এইটো বোলে মাংস পুৰা হেৰি কৰি আছে। চাই থাক এইয়া খাটিকাৰ লগত তামান ডিম আজি ইয়া চাই লওক এইয়া খাটি গাহৰি পুৰা
সঁচা সঁচা বনাই আহিছে না পুৰা বনাই আহিছে ভালকে চা না অন্দা বনাই আছে আকৌ কিয় নাখাইতো কোন কোৱা গৈছে কোনো চাই মোবাইলত ব্যস্ত আমি আৰু ইফালে বহি আছোঁ এইটো বিদ্যা থাপা পোৱা ব্ৰইলাৰ লাগি আছে আৰু এইটো জিমি কাঠাই আৰু আমাৰ এইটো মোৰ ফালে আছে কিন্তু এইটো বুলটি গুটি এইটো স্বপ্না হ'ব আৰু ব্ৰইলাৰ এয়া গাহৰিখিনি হ'ল তাৰপিছত দালিখিনি হ'ল ভাতটো আৰু অকল বনাব আছে আৰু এইয়া মাংস আমি বেয়া দি আছোঁ দেখিছ এয়া খাবি নেকি দেখিছে অলপ বেছিকৈ পুৱা খালা কিন্তু কি হ'ল কে আহিছ মাংস খাবি আই এইটো জিমি বায়ে এইটো থাক আই এইটো বাবা বাবা এইটো জিমি বায়ে চা মাংস খাবি খা আৰু বেছি খাব নালাগে দে যা যা চিধা এইটো আমাৰ বুলটিয়ে পোৱা মাংস খাই আছে এয়া দিছে এইটো পুৱা দি আছে আমাৰ একদম পিছত কেশৱ মহাজনে আহিছে তাৰ বিষয়ে কিবা ক'ব নেকি কেশৱ তুমি খাই মাছ এটা খাইছো ভাল লাগিছে আৰু চিকেনটো যিটো পাইছে সেইটোৱে ভাল হৈছে কিন্তু গাহৰিটো ইমান ঠিক হোৱা নাই নিমখ চফা হৈছে আৰু অলপ পিছত এজন আহি আছে তাৰ নাম পানান এনে গাঙত মাতে লাওটো উঠিব আহিছে এই চোৱা কেশৱ পুৱা মাজত একে হেণ্ডচাম বয় একদম মাথাত গামোচা লৈ পুৱা আছে চশমা তচমা পিন্ধি আৰু এয়া দেখিছে পুননে অলপ পিছতে আহিছে তাৰমানে আহি কেনেকুৱা লাগিছে তুমি দুটামান কথা কোৱা বহুত ভাল লাগিছে ইমান দেৰি কিয় হ'ল অফিচত গৈছিলো না সেইকাৰণে ঠিক আছে আৰু আমাৰ এতিয়া কেশৱ গোৱালাই দুটামান কথা ক'ব প্ৰণৱ এনকে বুলিকে তাৰ ইউটিউব চেনেল আছে আপোনালোকে প্লিজ চেনেলটোক ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কৰি দিব বহুত ভাল ভাল ভিডিঅ' দিয়ে আজি আপোনালোকে দেখিছে আমি পিকনিক খাবলৈ আহিছোঁ তথাপিও মই তেখেতৰ হৈ কিবা এটা ক'লোঁ আপোনালোকে বেয়া নাপাব যি নহওক এতিয়া আমি পিকনিক খাবলৈ ওলাইছোঁ এয়া পৰিস্থিতিবিলাক দেখাব এইটো ব্ৰইলাৰ হয় আৰু এইটো গাহৰি পোৰা দালি এয়া মাছ ফ্ৰাই এয়া ভাত আৰু লগতে এইটো গাহৰি দেখিছে আৰু জিমি পুৰা ভাত খাই আছে কাঁহীলৈকে তাকো উঠি আছে ক'ত দেখিছে সেই আছো গাহৰি বনাব বনাইছে ভাল হোৱা নাই টেষ্টি হোৱা নাই আৰু এইটো হেৰিয়ে বনাইছে এইটো দিদিয়াই বনাইছে টেষ্টি হৈছে এইটো বহুত খালোঁ সেইটো আৰু খাব পাৰিম নে নাজানো আৰু মানে মোকে ইনচাল্ট দি দিলে তাৰমানে খানা খাই কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে এনজয় কৰিছোঁ আৰু এতিয়া বৰ্তমান এতিয়া এইটো আমাৰ কেশৱ ষ্টাৰ ইউটিউবত চেনেল আছে কেশৱ ষ্টাৰ যি নহওক আজি মই ভিডিঅ' বনাব পৰা নাই মোৰ লগৰটো বনাইছে তেখেতৰ চেনেলটোৰ নাম হৈছে প্ৰণৱ এনকে নাজিৰা ঘাটত ঘৰ মোক এক কাঁহী ভাত দিছে খাব পৰা নাই গোটেইখিনি আলানি হ'ব কুকুৰ এটা চাইডত বহি আছে কুকুৰটোক অলপ পিছত দিম আৰু আমাৰ মনোজ আজিকালি বেছিকে ভাত খোৱা হৈছে শকত হ'ব দে মনোজ ভাই কিবা এটা কোৱা চবে আহিলে ভাল লাগিল আজি সকলোৱে একেলগে মিলি খানা খালোঁ ভাল লাগিল খানা খাই এতিয়া সকলোৱে ভাত খাই আছে হেৰিয়া তাৰমানে আজি এই ভিতৰতে আজি এইখিনিতে সমাপ্ত বাই বাই বাই